শৰতৰ পূৰ্ণিমা ৰাতি কৃষ্ণ বন্দনাৰে মুখৰিত হ'ল বটদ্ৰৱাৰ সমীপৱৰ্তী উলুবাৰী বেজৰ চুক। ৰাসলীলাত উৰে নিশা মগন হ'ল সহস্ৰাধিক ৰাইজ। উজনি কি নামনি সৰ্বত্ৰ ৰাস মহোৎসৱৰ উন্মাদনা। ব্যতিক্ৰম নহ'ল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ বিভিন্ন অঞ্চল। নমস্কাৰ, মোৰ নাম শ্ৰী গৰিমা কাশ্যপ। আজি আমাৰ উলুবাৰী বেজৰ চুকৰ ৰাসৰ তৃতীয়টো দিন। আজি ছোৱালী ৰাস আৰু মোক কৃষ্ণৰ ভাওটো দিয়া হৈছে। তাৰ বাবে মই আমাৰ উলুবাৰী বেজৰ চুক ৰাস কমিটিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ভাওটো যাতে সুচাৰুৰূপে পালন কৰিব পাৰোঁ, দৰ্শকক যাতে সৰ্বোচ্চ দিব পাৰোঁ তাৰে কামনা। আৰু এই আমাৰ ৰাধাৰ ভাও লৈছে। শৰতৰ পূৰ্ণিমা ৰাতি বটদ্ৰৱাৰ সমীপৱৰ্তী উলুবাৰী বেজৰ চুক কুৱাপাৰা কিশোৰী যুৱতী আৰু আইসকলে আহা সখী আহা বাই বৃন্দাবনে যাওঁ শীৰ্ষক গীত আৰু সুৰতালৰ শব্দত নৃত্যত মতলীয়া হৈ পৰিল। হেজাৰ হেজাৰ দৰ্শকৰ মাজে মাজে কৃষ্ণৰ সহিতে গোপীসকলে কৰা এই ৰাসলীলাত বৃন্দাবনলৈ পৰিণত হ'ল। শৰতৰ স্নিগ্ধ জোনাকত এনেদৰে গুৰুজনাৰ অপূৰ্ব সৃষ্টি কেলিগোপাল নাটৰ আধাৰত কৰা ৰাসলীলাত উৰে নিশা মগন হ'ল সহস্ৰাধিক ৰাইজ। বটদ্ৰৱাৰ পৰা মেহেদী চামানৰ ৰিপৰ্ট, টাইমছ অসম 24। উলুবাৰী বেজচুক গাঁৱৰ সমূহ গাঁৱৰ আমাৰ ৰাস উৎসৱৰ এইবাৰ আমাৰ কিমান ৭৭তম আমাৰ এই ৰাস উৎসৱটো আগতে আছিলে আমাৰ হাতীচুং তিলতকা স্মৃতি বিদ্যাপীঠ প্ৰাংগণত কুৱাপাৰ। তাত আমাৰ 1947 চনৰ পৰা আমি এটা ৰাস কৰিছিলোঁ আৰু সেইমতে আমি আজি আহি ৭৭ চন আমি আজি এই ৰাস উৎসৱটো আজি এই আপোনাৰ তিনিদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিছোঁ। আৰু এই ভূমিকাত উলুবাৰী বেজৰ চুকৰ ৰাস মহোৎসৱৰ উদযাপন সমিতিৰ ফালৰ পৰা আপোনালোকক অশেষ ধন্যবাদ। আমাৰ এই ৰাসভাগ ৭৭ বছৰ আমাৰ গঢ়িলে। ইয়াৰ আগত আমি ৰূপালী জয়ন্তী, সোণালী জয়ন্তীৰ লগতে মহাৰজত জয়ন্তীও আমি উদযাপন কৰি আহিছোঁ। আৰু আমাৰ ইয়াত সমূহ ভক্তপ্ৰাণ উলুবাৰী বেজৰ চুকৰ পুৰুষ মহিলা সকলোৱে মিলি বৰ ভক্তিভাৱেৰে আজি ৭৭ বছৰ আমি এই উৎসৱভাগ পালন কৰি আহিছোঁ। আমি এইটো জাতীয় উৎসৱ হিচাপেহে পালন কৰি আহিছোঁ, বাৰ্ষিক সেৱা। গতিকে আমাৰ ইয়াত বাৰোৱাৰী ৰাস হিচাপে সকলোৱে সহযোগিতা আগবঢ়ায় আৰু সেই সুফল হিচাপে আমি আজি ৭৭ বছৰ ভৰি দিলোঁহি। আৰু আমাৰ আগতে এই ৰাসভাগ উলুবাৰী বেজৰ চুকৰ কুৱাপাৰতহে, কুৱাপাৰ বুলি ক'লে আমাৰ সকলোৱে বিখ্যাত। কিন্তু তাত আমাৰ স্কুলৰ অলপ বাউণ্ডেৰীৰ ভিতৰত পৰাৰ কাৰণে অসুবিধা বশতঃ এজন আমাৰ প্ৰবীণ ভূমিদাতা তেওঁ পৰিয়ালবৰ্গ হৈ আমাক ইয়াত চকঠা মাটি দান কৰিলে। আজি আমি ইয়াত ৩ বছৰ ধৰি পেলাই এই ৰাস উৎসৱ ইয়াত উদযাপন কৰিছোঁ। ইয়াত আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা আপোনালোকৰ ওচৰত এটি অনুৰোধ, এই আমাৰ অসমীয়া কলা সংস্কৃতি এনেকেই যাতে বিশ্বৰ দৰবাৰত যাতে সকলোৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰে, তাৰ কাৰণে আপোনালোকৰ অশেষ চেষ্টা। এতিয়া আমাৰ ইয়াত আহি এই ৰাতিখন আহি আমাৰ ইয়াত উপস্থিত হৈ এই অসমীয়া জাতিটোৰ কলা সংস্কৃতি যাতে গোটেই মাধ্যমৰ জৰিয়তে গোটেই পৃথিৱীত বিয়পাই দিব পাৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত অনুৰোধ জনাই আমাৰ কমিটিৰ তৰফৰ পৰা, আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা মই উপসভাপতিক আমি সকলো হৈ ভাৱ বান্ধৱৰ চৰণত, আপোনালোকৰ চৰণত আমি সেৱা আগবঢ়াইছোঁ। ধন্যবাদ। আপোনালোকৰ এতিয়া